গৰু বিহুৰ দিনাৰ পুৱাৰ দৃশ্য এয়া। যিহেতু আমাৰ ঘৰত গৰু নাই, গতিকে প্ৰতি বছৰৰ দৰে এইবাৰো মই প্ৰথমে এয়া জেতুকাখিনি ৰেডি কৰি ল'লোঁ। পিছে মই কিন্তু পতাত পিছা জেতুকাটোহে বেছি ভাল পাওঁ, কিন্তু আমাৰ এইবাৰ জেতুকাখিনি অলপ বেয়া হৈ গৈছে, সেইকাৰণে বৰ এটা ৰং ধৰা নাই। তাৰপাছতে গা পা ধুই আজৰি হ'লোঁ আৰু কপৌ ফুল কেইপাহমান আনোগৈ বুলি টুকু ভণ্টিহঁতৰ ঘৰলৈ গ'লোঁ। কিয়নো আমাৰ কপৌ ফুল কেইজোপা ফাগুণ মাহতে ফুলি সৰি থাকিল আৰু এতিয়া মোৰ ওচৰত ঘৰত কপৌ ফুল নাই, গতিকে তাইৰ পৰা আনিলোগৈ। আৰু বহুত বেছি ভাল পাওঁ মই কপৌ ফুল। আৰু এই আবেলি সময়ত ধুনীয়াকৈ সাজি কাচি ওলালোঁ ফটো ভিডিঅ'কে ল'বলৈ বুলি, কাৰণ মোৰ হুঁচৰি দলটো নাই জানি। বাকী ফটো মাৰিবলৈ ইয়াক মাতি আনিছিলোঁ হয়, এতিয়া ফোনৰ পৰা তেওঁ উঠিবই পৰা নাই। নমস্কাৰ সকলোকে বহাগ বিহুৰ তথা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনটো ৰঙীন হৈ থাকক, আনন্দৰে ভৰি পৰক তাৰে কামনা। বাকী মই এতিয়া ফটো মাৰিবলৈ আহি আছোঁ, দেখিছেনে পুৰা বতাহ, বতাহত ফটো মৰাৰ মজাটো বেলেগ আছে। আৰু কেমেৰা পাছফালে কোন আছে মই দেখাই আছোঁ ৰ'ব। আৰু এয়া কেমেৰা পাছফালে আছে, অকণমান পোহৰলৈ যাব, এয়া কেমেৰা পাছফালে আছে।